এইজনীয়ে হ'ল খাটি অসমীয়া ছোৱালী। আমাৰ দৰ্শীমণি খাটি অসমীয়া ছোৱালী হয় নাই? অসমীয়া ছোৱালী হয় নাই? কোনফালে যোৱা তুমি? যাও আমি মৰমতে যাওঁ বুলি মাতোঁ। যাও কোনফালে যোৱা? নামঘৰলৈ যোৱা নি? নামঘৰলৈ যোৱা? অহ নামঘৰ যাবা? কেনেকৈ হৈ হৈ কেনেকৈ লোৱা? হৈ 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 কেনেকৈ লোৱা? নমু নমু কেনেকৈ কোৱা? তুমি দেখুৱাই দিয়া তেতিয়া মই খুলি দিম জপনাখন। কেনেকৈ লোৱা? হৈ কেনেকৈ লোৱা? কেনেকৈ লোৱা? হৈ দেখাই দিয়া। যোৱা দেখাই দিয়া আকৌ হৈ কেনেকৈ হৈ কেনেকৈ লোৱা? অঁ নামঘৰ যাব লাগে তাইক। এই নামঘৰলৈ যাব দিয়া নাই কাৰণে সেই এনেকৈ ৰখি আছে। অঁ নামঘৰলৈ যাবা? অঁ নামঘৰলৈ যোৱা পাছতকৈ যাবা আকৌ নে? নমু নমু কেনেকৈ কয়? দেখাই দিয়া। ভগৱানৰ প্ৰতি ভক্তিভাৱ পূৰা আছে তাই নে? এইটো চবে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, নকৰাকৈ নাথাকিব যাতে আমাৰ ছোৱালীজনী সদায় ভাল পথে আগুৱাই যায়।